নমস্কাৰ বন্ধুসকল, আজিৰ এই বিশেষ ভিডিঅ'টোত আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি সঁচাকৈ ভাল লাগিছে। মই উপস্থিত আছোঁ মোৰ কাৰ্যালয়ত, গুৱাহাটীত খ্ৰীষ্টান বস্তিত অৱস্থিত যি কাৰ্যালয়, তাত আমি সমবেত হৈছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ বহু যুৱক যুৱতী, বিভিন্ন চাকৰি ব্যৱসায়ৰ লগত জড়িত আটাইখিনি ব্যক্তি ওলাই আহিছে। আজি এটা ভাল লগা কথা এয়াই যে আমি প্ৰতিটো মুহূৰ্ততে মোবাইলৰ লগত জড়িত হৈ থাকোঁ। আজি আমাৰ মোবাইলৰ লগত থাকি ভাল লাগে। আৰু সঁচা কথা ক'ব গ'লে মোবাইলটোৰ লগত থাকিলে আমি দেশীয় বিদেশীয় বিভিন্ন বতৰা আমি পাওঁ, ক'ত কি হৈ আছে আমি খবৰ পাওঁ, আৰু বিভিন্ন জ্ঞান আমি লাভ কৰোঁ। ভালৰ লগত বেয়াটো থাকিবই, গতিকে আমি ভাল বেয়া সকলোবোৰ দেখি আহিছোঁ। কিন্তু আজি আপুনি চাব যে ঘৰত বহি বহু ব্যক্তিয়ে আজি সুন্দৰ প্ৰতিদিনে প্ৰতিমাহে এটা ভাল উপাৰ্জন ল'বলৈ সক্ষম হৈছে। এইসকল ব্যক্তি আজি এনেধৰণে সক্ষম হৈছে। এয়া মিৰ্জাপুৰ নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলত চাকৰি কৰাৰ পিছতো আজি আজৰি সময় অভাৱত নষ্ট নকৰি এয়া মোৰ সৈতে অনলাইন ব্যৱসায় কৰি আজি মাহেকত 50,000 টকা উপাৰ্জন কৰি আছে, পাৰ্ট টাইম কাম কৰি পেলাই। আৰু লগত যিসকল ব্যক্তি দেখিছে তেওঁৰ লগত কাম কৰি আছে। মাহেকত 20,000, 30,000, 50,000 টকা পোৱা ব্যক্তি তেওঁৰ গ্ৰুপত আছে। গতিকে আপোনালোকে যোনে য'ৰ পৰা এই ভিডিঅ'টো দেখিছে, আপোনালোকে যোগাযোগ কৰক, আপোনালোকক সহায় কৰা হ'ব, আগুৱাই লৈ যোৱা হ'ব, যাতে আপোনাৰ জীৱনৰ যি সপোন আছে তাক বাস্তৱত ৰূপ দিব পৰা যায়। ধন্যবাদ। ধন্যবাদ ছাৰ, ধন্যবাদ। এয়া আছিলে আমাৰ সকলোৰে গুৰু, সকলোৰে আপলাইন চেতিয়া ছাৰ। তেখেতে আপোনালোকক সুন্দৰকৈ কথাখিনি বুজাই দিলে যে অকল মোবাইলটোৰ জৰিয়তে আপোনালোকৰ এটা সুন্দৰ উপাৰ্জন হ'ব পাৰে, মাত্ৰ আপুনি শিকিব লাগিব। আমাৰ এই টিমটোৱে কাম কৰি আছে, তাত সকলোৱে কোনো ঠগ প্ৰবঞ্চনা নাই, মাত্ৰ আপোনাৰ মোবাইলটোৰ জৰিয়তে আপুনি কাম কৰক, উপাৰ্জন কৰক, আৰু দেখিবলৈ পাব আপুনি আমাৰ এই প্লেটফৰ্মটোৰ জৰিয়তে আপোনাৰ সফলতা হ'বলৈ গৈ আছে। কাৰণ আমি পাৰ্ট টাইম হিচাপে কাম কৰি যদি 50,000 উপাৰ্জন কৰিব পাৰোঁ, তেতিয়াহ'লে ফুল টাইম কৰিলে আমি 1 লাখ নিশ্চয় পাৰিম, হয়নে নহয়? নিশ্চয় পাৰিম। এয়া হ'ল আমাৰ উত্থান। ধন্যবাদ।